নমস্কাৰ, মই অংকুৰ সোণোৱাল। আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰাইদাংজুৰিত দীপক দা ককাইদেউ এজনৰ ঘৰত ভাওনা এখন গাবলৈ ওলাইছোঁ। অকণমান পুৰণি নাট, আগৰ কাল্পনিক। কিন্তু মই আপোনালোকক এটা বিশেষ বস্তু দেখাব খুজিছোঁ। আৰু বস্তু নহয়, আচলতে এই বচনখন দেখিছেনে আপোনালোকে? হয়তো বহুত দিনৰ মূৰত আপোনালোকে বচনখন দেখিছে। এই বচনখন আজি 10 বছৰ 7 বছৰ 10 বছৰমানৰ আগলৈকে চলিছিলে, কিন্তু তাৰপিছত চলা নাই। এতিয়া প্ৰায় PDF আৰু জেৰক্স কপি চলে মূল নাটকখনৰ। কিন্তু গৃহস্থই মানে দীপক দাৰ বৌ আৰু দীপক দাই বহুত কষ্ট কৰি হাতেৰে লিখিছে। একদম আগৰ নিচিনাকৈ মানে হাতেৰে লিখি কষ্ট কৰি এজন এজন ভাৱৰীয়াক দিছে বচনখন। আৰু যদিও নাটকখন পুৰণি, খুব ধুনীয়া এখন নাটক। আৰু আজি কৰিমগৈ। গতিকে নাটকখনৰ নাম আৰু ভিডিঅ' দিম আপোনালোককো, তাৰ পৰিৱেশটো দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰিব। কিন্তু প্ৰথমতে আপোনালোকক যোৱাৰ আগতে আপোনালোকক দেখুৱাইছোঁ এই বচনখন বিশেষকৈ, আৰু স্মৃতি হিচাপে ৰৈ যাওক বুলিয়ে ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোকে কোনে কোনে আগতে এনেকৈ বচন লিখি ৰাতি ৰাতি কষ্ট কৰি বচন লিখি নাটক কৰিছিলে, যদি ভিডিঅ'টো চাইছে আপুনি আৰু আপুনিও যদি কৰিছে, তেতিয়াহ'লে এটা লাইক বা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এইফালে আপোনালোকে দেখিছে লৱদৈত্যৰ পত্নী আৰু লৱদৈত্য বহি আছে জুইশালিৰ কাষত। আমি বহি আছোঁ কেমেৰাৰ বেক ছাইডত, কাৰণ চিন্তা কৰি আছোঁ সিহঁতি ভাতটো কেতিয়াকৈ বনাই দিব, খাই পেলাই আমি ভাওনা কৰিবলৈ যাম। আৰু এয়া হৈছে আমাৰ দীপক দা। তেওঁৱে আজিৰ নাটভাগ উৎসৰ্গা কৰিছে। ভাওনাঘৰ আহি পোৱাৰ পাছত দেখিছোঁ বন্ধু সীমান্তই সকলোকে কিবা এটা বুজাবলৈ বাৰে বাৰে চেষ্টা কৰি আছে। আনফালে বাকীসকল মেকআপত, ড্ৰেছত ব্যস্ত। এইফালে মনজিত দা আছে। মনজিত দা আজি নাৰত গাব। আনফালে কথা কৈ কৈ নিতু দাই বেজি গুলি ৰেডি কৰাত ব্যস্ত। আৰু আমাৰ এইফালে এজন জ্যেষ্ঠ অভিনেতা মুকুন্দ দা। আনফালে ময়ো মেকআপত বহি দিলোঁ, যিহেতু 2টি বা 3টি চিনৰ পাছতে মই ওলাব লাগে। গতিকে মেকআপত বহি দিলোঁ। মেকআপটো মাৰি আছে ভাইটিয়ে। আৰু একেবাৰে শেষত গৃহস্থই মানে দীপক দা আৰু বৌয়ে সকলো ভাৱৰীয়াকে এটি গুৱা পানেৰে সেৱা জনাই বিদায় দিছে।